আসসালামু আলাইকুম। আজি ৰাতিপুৱা সাজি কাচি ওলাইছোঁ। ক'ত বা যাওঁ আহকচোন ভিডিঅ'টো চাওঁ আহি। ৰেডিটো হৈ আছোঁ। ক'ত যাওঁ এতিয়া চাওক আহি। কোনোবা এটা জেগাত যাবলৈ ওলাইছোঁ যিহেতু আগত কমহি। ৰেডি হৈ গ'লোঁ মই ৰেডি। তো এতিয়া বাচ্চাটোও ৰেডি হৈ গ'ল, হাজবেণ্ডো ৰেডি হৈ গ'ল, ডাঙৰজনী ছোৱালী নাযায়। তো এই আমি ওলাইছোঁ গাড়ীত যাবলৈ। তো দাদাও আছে লগত। মোৰ ফ্ৰেণ্ড এজনীৰ হাজবেণ্ড হয় এইটো দাদা। আমি দাদাহঁতৰ ঘৰত যাম হাওৰাঘাট। আমি এতিয়া হাওৰাঘাট যাবলৈ ওলাইছোঁ। হাওৰাঘাট ঘৰৰ পৰা আমাৰ বৰ বেছি দূৰ নহয়, 1.5 ঘণ্টামান লাগে ডিফুৰ পৰা। হাওৰাঘাট গৈছে, এই গাড়ীত গৈ আছোঁ আমি ছোৱালীজনীক লৈ পেলাই। হাওৰাঘাট যাম। কিয় যাম? হাওৰাঘাট যাবলৈ কিয় ওলাইছোঁ চাই থাকক আহি। কিবা এটা কামত গৈ আছোঁ, ভিডিঅ'টোৰ শেষত চাব পাব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব পাব। আমি আজি হাওৰাঘাট গৈ আছোঁ। বহুত ডাঙৰ সপোন এটা লৈ পেলাই গৈ আছোঁ। বহুত ডাঙৰ সপোন এটা লৈ গৈ আছোঁ আমি। ওপৰ আল্লাই যদি কবুল কৰে। এইয়া আহি পেলাই বকলীয়া পাইছোঁ। বকলীয়াত বোলে ইহঁতি চাহ খায়। চাহ একাপ খাই ল'ম বুলি ভাবোঁতে ইহঁতি আকৌ পাৰঠা খাব। পাৰঠা খালে সিহঁতি মই বৰ হাঁহিছোঁ, কিয় ৰাতিপুৱা মই ৰুটি চাহ খুৱাই পঠাইছোঁ। তাৰ ভিতৰত আকৌ সিহঁতি পাৰঠা খাব। মই বাৰু চাহ একাপ আৰু মিঠাই এটা খাইছোঁ। ইহঁতে পৰঠা খোৱাৰ কাৰণে মোৰ খুব হাঁহি উঠিছে। আমাৰ ইহঁত দুটা পৰঠা খাইছে, মোৰ ছোৱালীজনীক লৈ পেলাই মই মিঠাই এটা খালোঁ, চাহ একাপ খালোঁ। এতিয়া টাইম হৈছে 10:30মান হৈছে। ওলাই গৈছোঁ বকলীয়াত চাহ একাপ খাই আমি আকৌ হাওৰাঘাটলৈ ৰাওনা দিম। হাওৰাঘাট আহি পালোঁ। এইজনী ফ্ৰেণ্ডজনী হয়, তেওঁক লৈ পেলাই মই আজি জুৱেলাৰী শ্বপ এটাত আহিছোঁ। জুৱেলাৰী শ্বপ এটা খুলিছে, তাতে হেৰি হয়, শ্ব'ৰুম হয়। ইয়াতে আহিছোঁ। তাতেই বুকুত সপোন এটা লৈ আহিছিলোঁ যেন জুৱেলাৰী শ্বপটোৰ পৰা কিবা এটা ল'ম বুলি ভাবিছোঁ। যদি লোৱা হয় ভিডিঅ'টোত শেষত চাব পাব। চাই থাকক এতিয়া। সিহঁতৰ ঘৰত খানা চলিছে। अजब सी अदाएं हैं, अजब सी अदाएं हैं, दिल को बनाने जो पतंग सांसें ये तेरी वो हवाएं हैं, अजब सी তই বহুত ফূৰ্তি কৰিলোঁ, ল'ৰা ছোৱালীকেইটা নাচিলে বাগিলে। শেষত মই চেইন এডাল আৰু আঙুঠি এটা লৈ আহিলোঁ জুৱেলাৰী শ্বপটোৰ পৰা। দুডাল যদি ভাল লাগিছে কমেণ্টত জনাব, আৰু কেনেকৈ লাগিছে ভিডিঅ'টো শেষলৈকে চাই পেলাই মোক লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।